সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইবাৰ বিহু বুলি খুৰাহঁতৰ ঘৰত যোৱা হোৱা নাছিলে, সেয়ে খুৰাই ফোন কৰি আছে কিয় অহা নাই বুলি, আৰু আমি সকলোখিনি ওলালোঁ আজি খুৰাহঁতৰ ঘৰলৈ। খুৰাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব, আৰু ইয়াত খুৰাহঁতে নতুনকৈ ঘৰ বনাইছেহি। আহি পেলাই ৰাস্তাতে এখন টমটম পালোঁ, আৰু টমটমতে উঠি আমি গোটেইকেইজনী আহি খুৰাহঁতৰ ঘৰ পালোঁহি। আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা পৰিৱেশ। এয়া আহি দেখিছোঁ খুৰীয়ে গৰম পানী কৰি ৰাখিছে, আৰু এয়া হৈছে আমাৰ খুৰাই সোনকালে গৈ চব্জিখিনি কাটি আছে, কাৰণ আমাৰ যাওঁতে বহুত দেৰি হৈ গ'ল। আৰু আজি খানাত আছিলে মাছ। এয়া হৈছে আমাৰ সৰু খুৰীয়ে মাছখিনি ধুনীয়াকৈ ধুই দিলে। আনফালে ডাঙৰ খুৰীয়ে চৌকাতে মাছখিনি ফ্ৰাই কৰি আছে, আৰু খানা চানা এনেকৈ খালে চৌকাত বনালেই ভাল লাগে। আৰু লগতে মায়ে বহাই দিছে ভাতখিনি। কামৰ মাজতে খুৰীয়ে সকলোকে চাহ দিলেহি, আমি সকলোৱে চাহ খাই ল'লোঁ। আৰু এয়া খুৰাই পাচলি কাটি সকলোখিনি ৰেডি কৰি দিলে। খুৰাহঁতৰ কাষৰ বৌজনীৰ ঘৰত দেখিলোঁ বহুত বগৰী লাগি আছে, আৰু বগৰীজোপা দেখি ৰ'বই নোৱাৰিলোঁ। গৈ কেইটামান বগৰী পাৰি আনি খুৰীহঁতক খুন্দিবলৈ দিছোঁ। আৰু এতিয়া মই ভাজি আছোঁ বাবৰি শাকখিনি, আৰু বাবৰি শাক কণীৰ লগত খাই বহুত ভাল লাগে, সেয়ে মই শাকখিনি গেছতে ভাজি ল'লোঁ। আনফালে এয়া খুৰীয়ে কিবা কৈ আছিলে। এয়া বৌ আজি অকণমান অহা দেৰি হ'ল, আৰু বৌহঁতৰ ঘৰত আলহী আহিছিলে, বৌয়ে আলহীক পঠিয়াই কৰি আহিছে। আহি পোৱাৰ পিছতে বৌক মাছৰ জোল বনাবলৈ লগাই দিছে, আৰু এয়া বগৰী খুন্দিলে। আমি ধুনীয়াকৈ ৰ'দতে বহি সকলোৱে বগৰীখিনি খাই ল'লোঁ, আৰু এনেকৈ মিলিজুলি টেঙা খালে বহুত ভাল লাগে। আৰু এয়া মোৰ শাকৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া মই সেই একেখন কেৰাহীতে জাতিলাও বাকলি আৰু কণী ভাজিলোঁ। এয়া মোৰ জাতিলাও বাকলি ভাজিও ৰেডি হৈ গ'ল। এয়া খুৰাহঁতে বহি শুই কিবা কথা পাতি আছে। আৰু আনফালে এয়া মোৰ ল'ৰাটো চাওকচোন, সি গান শুনিলে ৰ'বই নোৱাৰে, সি পূৰা নাচি আছে বাহিৰত আহি। সি মানে মুকলি পাইছে নহয়, ইয়াত বহুতখিনি ভাল পাইছে সি, আৰু সেয়ে সি নাচিয়ে আছে। আনফালে মই অলপ শাকৰ জোল বনাইছিলোঁ, এয়া মোৰ শাকৰ জোলো ৰেডি হৈ গ'ল। এয়া বৰ মাছৰ তৰকাৰীও প্ৰায় ৰেডি হৈছেহি। আৰু এতিয়া আমি অলপ সময় বহিলোঁ, কথা চথা পাতিলোঁ। কথা পাতি থাকোঁতে বৌয়ে চালাডখিনিও কাটি ৰেডি কৰি ল'লে, আৰু ওচৰতে আদিয়ে বহি খৰাহীটো লৈ সি খেলি আছে। আজিৰ খানাত আছিলে জাতিলাও বিলাহী ফুলকবি মাছ, এয়া শাক আৰু মাছৰ জোল। আনফালে এয়া অলপমান চালাড, আচাৰ, বাবৰি শাক, কণী, আৰু এয়া জাতিলাও বাকলি কণী। এয়া হৈছে ৰঙালাও চয়াবিন দি এখন মিক্স চব্জি। আজিৰ খানাটো বহুত ভাল হৈছিল খাবলৈ, আৰু বৌ এতিয়া খুৰাহঁতক খাবলৈ দিছে। মই ল'ৰা স্কুলৰ পৰা আহিব সময় হৈছে, সেইকাৰণে আহি অলপ ৰাস্তাত ৰখি দিলোঁহি। তাৰ গাড়ী আহি পাই গ'লি। এয়া সি নামিলে গাড়ীৰ পৰা, আৰু ইয়াত আহিব পাই বহুত ভাল পাইছে। আৰু তাৰ স্কুলত খেল হৈ আছিলে, সেয়ে আহোঁতে অকণমান দেৰি হৈছে। আৰু এতিয়া সিহঁতে হাত ভৰি ধুই দুয়োটা খাবলৈ বহিছে। এয়া বৌৰ ল'ৰাটো হয়, দুয়োটা একে ক্লাছৰে, দুয়োটাই আহি এয়া ভাত খাবলৈ বহিছে। ল'ৰাহঁতৰ লগত এয়া দাদা আৰু খুৰাকো খাবলৈ দিয়া গৈছে। আৰু এতিয়া আমি সকলোখিনিয়ে একেলগে এইদৰেই খালোঁ। আৰু ল'ৰাক চাবচোন, সি টিভিত গান দি আছে ন, সি গান চাই চাই নাচি আছে। সি মানে গান শুনিলে ৰ'বই নোৱাৰে। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া ভাইটি কলেজৰ পৰা আহি সি খাইছে। ভাত পানী খাই বৈ আমি বহুত সময় কথা পাতিলোঁ। আৰু এই আদিৰ কাণ্ড দেখিছেনে, সি সেয়া কৰিয়ে আছে, ঘোষাকৈ গাই আছে। আনফালে বৌয়ে সকলোলৈকে গাখীৰ চাহ বনাই লৈ আহিছে। এয়া আমি চাহ খাই ল'লোঁ। চাহ খাই আমি আৰু বেছি দেৰি নকৰোঁ, কাৰণ সন্ধিয়া লাগিবই হ'ল। এতিয়া আমি সকলোখিনি ঘৰলৈ যাম। এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ, আৰু ওলাওঁতে ভাবিলোঁ কেইকপিমান ফটোকে উঠি লওঁ। আৰু এয়া খুৰীক বাই বাই দিলোঁ আজিলৈ। খুৰী আৰু দুইজনকে আমাৰ ঘৰলৈ ভাত এসাঁজ খোৱাকৈ মাতিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।